তো হে গাইজ বহুত দিনৰ পৰা ভাবি আছিলোঁ মানে ভিডিঅ' এটা বনাম তো ফাইনেলি আজি ভিডিঅ'টো বনালোঁ তো মই গৈ আছোঁ মানে বৰ্তমান আপোনাৰ ফ্লিপকাৰ্ট ডিউটি মানে পাৰ্চেল দিবলৈ তো আমাৰ অফিচটো হৈছে মানে বেলেটি অফিচ তো এইটো হৈছে বেলেটি অফিচটো আমাৰ ইয়াৰ পিছফালে আছে মানে তো অফিচ গৈ দেখিলোঁ এতিয়ালৈকে গাড়ীয়ে অহা নাই মানে চব বহি আছে তো ময়ো অকণ বহি ল'লোঁ তো ফাইনেলি আমাৰ মাল পূৰা শ্বুটিং হৈ আছে মানে তো চবেই মানে বাইকত মালখিনি বান্ধি ল'লোঁ তো বান্ধি থাকোঁতে পটককৈ দেখিলোঁ আমাৰ ইফালৰ পৰা আহি আছে দেখোন আমাৰ লাহন ইমান নতুনকৈ জুপিটাৰ এখন লৈছে TVS তো মাথা খজুৱাই গৈছে মানে তাৰ পূৰা ডিউটি কৰিব বোলে ফাইনেলি গাইজ মোবাইল চোবাইল লৈ পূৰা বস্তা চস্তা বান্ধি ৰেডি এতিয়া ব'লক আপুনি যাওঁ পাৰ্চেল দিবলৈ তো গাইজ মানে মোৰ জেগাটো আৰু পাম আৰু এতিয়া মানে মই পাৰ্চেল দিওঁ আপোনাৰ ঘাৰিগাঁৱত প্ৰথম কাষ্টমাৰটো ফোন মাৰি ল'ম পাৰ্চেল আছিলে তো গাইজ প্ৰথম কাষ্টমাৰটো মানে ৰিচিভ কৰিলে এতিয়া ঘৰতে আছোঁ বুলি কৈছে ল'ব তো গাইজ ছেকেণ্ড পাৰ্চেল এনেকৈ তো গাইজ এটা মানে ঘৰত দিব লাগে মানুহ নাই বোলে তো গাইজ আজি মানে বেছি বস্তু অনা নাছিলোঁ মই কমকৈ আনিছিলোঁ মানে একদম টিকাপতা ৰ'দ মানে পূৰা তো গাইজ সেইফালে চাব পাৰে পূৰা কি ধুনীয়া জেগা আৰু এইফালে মানে পূৰা এয়া পানী চানী হৈ গ'ল পূৰা এইফালে কঠিয়াই পেলাইছে চাগে তো গাইজ বেছি নাই আৰু মানে সেই টিকাপতা ৰ'দ দিছে কাৰণে অকণ ৰখি দিছোঁ মানে আপোনালোকে যদি ভাবিছে বেকাৰ আছে কোনোবা যদি আপোনালোকে বিজুলী ঢেৰেকণি বতাহ ধুমুহা পূৰা বজ্ৰপাত পৰাত কাম কৰিবলৈ বিচাৰে তো জইন কৰক ফ্লিপকাৰ্ট ডিউটি মানে ইয়াক ফোন মাৰি আছোঁ মানে নলয় মানুহটো নাই বোলে ঘৰত তো মানে OTPটো খুজিলোঁ ফোনটো কাটি তো গাইজ মানে ফোনটো ৰিচিভ কেঞ্চেল কৰিবলৈ মানে OTPটো নিদিয়ে তো এইবিলাক মানে ফোন দিছে কাটি দিলে ফোন মানুহ নহয় এইবিলাক দেৱতা বুলি কয় হেল্ল' পাৰ্চেল আহিছিলে এই মাতাজী মন্দিৰৰ ওচৰত তো এয়া মানে আমাৰ কাষ্টমাৰ আহি আছে গাইজ বেছিকৈ দেখুওৱা নাই নহ'লে লাভ মাৰি দাঁত চাত ভাঙি দিব পাৰে তো গাইজ এটা পাৰ্চেল আছিলে মানে ক'বলৈ গ'লোঁ তাৰপৰা তাৰ ভিতৰত আছিলে মই পইচাটো পিছত মাৰি দিম অকণমান এই বস্তুটো দি যোৱাটো মই হ'ব বুলি ক'লোঁ তাৰপিছত মানে লগতে ফালি দিলে এইটো এতিয়া ছোৱালী মানুহ এইডাল মইনো কি কৰিম আছিলে মানে 6টা দেখুৱাই আছিলে তো আহিলে মানে এটা বস্তু মাথা চাথা গৰম কৰি দিছে মানে এতিয়া বস্তুটো কৈছে তুমি লৈ যোৱা কি কৰিবা ৰিটাৰ্ণ চিটাৰ্ণ মাৰি দিয়া পইচাটো এতিয়া দিব নোৱাৰিম ল'ৰা বস্তু হ'লে মই নিজে পিন্ধিব পাৰিলোঁহেঁতেন এতিয়া ছোৱালী মানুহৰ বস্তুটো মই কি কৰিম তো উপায় নাপায় মানে কি কৰিলোঁ মই মোবাইলটো ল'লোঁ ৰিটাৰ্ণ চিটাৰ্ণ মাৰি দিলোঁ মানে ID টো দি দিছোঁ এতিয়া ৰিটাৰ্ণটো সোমালে মানে পইচাটো মোৰ তাত সোমাব এইটো জ্বালা গৈছিলে এতিয়া মই মানে সোমাইছোঁ ইয়াৰ বৰুৱা পথাৰ তো ইয়াত মানে পাৰ্চেল যোৱাটো অকণমান অসম্ভৱ তাৰ মানে মোৰ 10টামান যদি আছে 3টামান যাব মানে তাৰ পাৰ্চেলটো কি দিয়া নাই নেকি আপুনি মই পাৰ্চেল দিয়া নাই বিমান দাস নহয় জানো বিমান দাস কিন্তু মই মেছেজ অহাৰ পিছত মই চিনাজেলত গৈ চাইছোঁ একো মোৰ অৰ্ডাৰে নাই হেল্ল' গাইজ মানে মোৰ ডেটা দি মেলি ক্লিয়াৰ হৈ গ'ল আৰু আজি নেদেখুৱাওঁ কিমান পালোঁ যোনদিনা বেছি মাল লৈ আহিম সেইদিনা দেখাম আপোনালোকক তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব